ফ্ৰেণ্ডছ ভিডিঅ'টো পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মই ৰিকমেণ্ড অসমীয়া লোৱা অসমবাসীলৈ শুভেচ্ছা জনালোঁ মই এটা আৱিষ্কাৰ মানে আছোঁ আপোনালোকে ভিডিঅ'টো পালে লাইক কৰিব আমি ইম্পৰ্টেণ্টটো বনাবলৈ সাজু আছোঁ চাওক প্ৰথমতে আমি এখন লাইট ল'ম লাইটটোৰ ভিতৰত আমি বেটেৰীটো লগাই আপোনালোকক দেখাই দিছোঁ বেটেৰীটো হৈছে এটা চেমচাং বেটেৰী চাওক চেমচাং মানে আছে তো আমাৰ ওচৰৰ খুৰী এজনীয়ে দিছে এইটো ভিডিঅ'টো পালে লাইক কৰিব দেই চাওক প্ৰথমতে আমি ৱাৰডাল ল'লোঁ চাওক ৱাৰডাল লৈ আমি ভিডিঅ'টো আৰম্ভ কৰিম চাওক প্ৰথমতে আমি ৰঙা লগালোঁ প্ৰথমতে এইডাল লগাই দিলোঁ আপুনি চাব এইটো চাওক এইটো হ'ল নহয় কৈছোঁ ভিডিঅ'টো চাওক আমি মানে প্ৰথম আমি বেটেৰীটো লগালোঁ হাই দস্তো মানে এতিয়া লাইটটো জ্বলিব আপুনি চাওক কেনেকৈ জ্বলিব হাই দস্ত ৰিকুমনি জেগা সময় ল'ৰা চাওক কেনেকৈ জ্বলিছে চাওক হাই ফ্ৰেণ্ডছ চাওক এইটো চাওক দেখিলেনে ভিডিঅ'টো পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চাওক আমি নমাই দিলোঁ আকৌ চাওক দেখিলে ভিডিঅ'টো পালে লাইক কৰিব আমি 2 নম্বৰ কথাটো লৈ আহিছোঁ 2 নম্বৰ লাইটটো আমি জ্বলাবলৈ দেখুৱাবলৈ অনুৰোধ আছোঁ চাওক মানে হাই দস্তো মানে ক'লা লগাওক ক'লা লগালে আপুনি এইটো লগাই দিলোঁ চাওক বাইদেউ চাওক ভিডিঅ'টো পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব এইটো মানে এইটোৰ লগত মই জইন কৰি দিম এইটো চাওক ভিডিঅ'টো পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব হাই দস্তো ভিডিঅ'টো পালে লাইক কৰিব প্ৰথমতে আমি ৱাল ল'লোঁ প্ৰথমতে বেটেৰী কেনেকৈ লগালোঁ চাওক হাই দস্তো ধন্যবাদ